এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে যিহেতু দুৰ্গা পূজা শেষ হৈছে আজি ভাচনি আপোনালোকৰ দুৰ্গা পূজা কেনেকুৱা হ'ল কমেণ্টৰ জৰিয়তে জনাব আৰু মই এবাৰ যিমানখিনি দেখিছোঁ মানে ফেচবুকতে হওক ইনষ্টাগ্ৰামতে হওক ছ'চিয়েল মিডিয়াৰ যিখিনি আপডেটছ সেইখিনি ইমান বেছি এবাৰ ট্ৰেফিক বা ইমান বেছি মানুহৰ ভিৰ ভাৰ এবাৰ হোৱা নাই যেন লাগিছে আজি ভাচনি আজি দেওবাৰ ঘৰতে একদম পূৰা আৰামছে বহি পেলাই চিনেমা চালোঁ কিবা কৰিলোঁ দিনটো সেনেকৈয়ে পাৰ কৰিলোঁ এতিয়া যেতিয়া শুই ভাবি আছিলোঁ যে এতিয়া যদি অকণমান ফুচকা খাবলৈ পাওঁ মনটো কিমান ভাল লাগিব বিলিভ কৰক কথাষাৰ কৈ শেষেই নহ'লে মোৰ মুখলৈ পানী মই আৰু ৰখি থাকিব নোৱাৰিলোঁ মানে আৰু মোৰ এটা পাৰ্মানেণ্ট ফুচকা বেপাৰী আছে পাৰ্মানেণ্ট ফুচকা দোকানী আছে য'ত মই ফুচকা খাই ভাল পাওঁ মই ফেঞ্চি বজাৰৰ ফুচকা খাই ভাল নাপাওঁ মই গণেশগুৰি বিকেটাৰৰ তলত এটা ফুচকা বেপাৰী আছে যাৰ পৰা মই ফুচকা খাওঁ তেওঁৰ তাতে এটা ভোট জলকীয়াৰ চাটনি পায় ফুচকাটো আলু পিটিকা তাতে তেতেলীৰ পানীখিনি আৰু 1 চামুচ ভোট জলকীয়া চাটনিটো দি পেলাই এনেকৈ সোমোৱাই দি পেলাই মুখখন যে কি ভাল লাগি যায় চবলোক এতিয়া ফুচকা খাবলৈ যাওঁ বহুত বেছি দেৰি কৰিবলৈ একেবাৰে মন যোৱা নাই আৰু মই হৈ গ'লোঁ ৰেডি পানী পুৰি খানি চলে ড্ৰেছিংখন বৰ লেতেৰা হৈছে দাগ হৈ গৈছে ন ক্লিয়াৰ দেখা নাপায় এইবিলাক লেতেৰা হৈ চাফা কৰিব লাগিব সিহঁতে ফ্লেটৰ আংকল এজনে ক'লে যে বহুত বেছি জাম ভয়কৈ ওলাই আহিছোঁ জাম যদি পাওঁ বৰ অশান্তি পাম মানে কাৰণ বহুত বেছি আজি হুলস্থুল হ'ব ৰাস্তা পদূলি গাড়ী মটৰৰ পৰা আদি কৰি কাৰণ আজি ভাচনি আজি মাক বিসৰ্জন দিয়া হ'ব গতিকে বহুত চিন্তা ভাৱনা কৰি পেলাই ওলাই আহিছোঁ মই মোৰ গন্তব্যস্থানলৈ বুলি আচলতে এটা কথা চাবলগীয়া যে ফেষ্টিভেল বুলি কোৱাৰ লগে লগে গুৱাহাটীখন খুব ধুনীয়াকৈ সজায় লাইটেৰে খুব ধুনীয়াকৈ সজাই তোলে এতিয়াতো আহি আছে দীপাৱলী আহি আছে লক্ষী পূজা আহি আছে গতিকে ফেষ্টিভেল চেলিব্ৰেট কৰাৰহে কথা আৰু এয়া হৈছে জুৰুড তিনিআলি ফ্লাইঅভাৰখন যিখন সেয়াৰ পৰিৱেশ ইমান ধুনীয়া লাইট পোহৰ আৰু বৰ্তমান মই গৈ আছোঁ ফুচকা খাবলৈ চবলক এইবাৰ পূজা আপোনালোকে ক'ত চালে আৰু পূজাৰ মণ্ডপবিলাকো মই আচলতে নিউজ লাইভৰ এটা শ্ব' কৰিবলৈ গৈছিলোঁ পূজা মাথো পূজা বৰ ধুনীয়াকৈ মণ্ডপবোৰ সজাইছে আমি চাইছিলোঁ ডিব্ৰুগড়ৰ এটা মণ্ডপ য'ত কলহ এটা খুব ডাঙৰ কলহ এটাৰ পৰা এনেকৈ পানী পৰি থকা সেনেকুৱা এটা চিম্বল বনাইছে তাৰপিছত তেজপুৰৰ এখন পূজা চালোঁ নগাঁৱৰ পূজা চালোঁ গোৱালপাৰাৰ পূজা চালোঁ মানে নিউজ লাইভৰ জৰিয়তে পূজা চাইছোঁ খুব ধুনীয়াকৈ এইবাৰ মণ্ডপবোৰ সজাইছে গুৱাহাটীৰ লাল গণেশ নে লাল মাটিৰ এটা মণ্ডপ লালকিল্লা আৰ্হিত বনাইছে খুব ধুনীয়া লাগিছে মই জেগাটো ঠিক কনফাৰ্ম নহয় কোনটো জেগা লালকিল্লা আৰ্হিত বনাইছে বৰ ধুনীয়া বনাইছে নগাঁৱত বনাইছে এনাকন্দা ধুনীয়াকৈ বনাইছে লাইটিংটো বৰ ধুনীয়া হৈছে গতিকে বিভিন্ন জেগাৰ পূজা মই এবাৰ গুৱাহাটী নিউজ লাইভৰ ষ্টুডিঅ'ত বহি পেলাই চালোঁ সেইটো মোৰ কাৰণে খুব ভাল লগা বিষয় এটা মই যোৰহাট গৈ পালোঁ ডিব্ৰুগড় গৈ পালোঁ গোৱালপাৰা নগাঁও তেজপুৰ চব জেগাতে মই পূজা চোৱা নিচিনা হৈছে কিন্তু নিজে ওলাই পেলাই ক'তো নগ'লোঁ পূজা চাবলৈ অকল দশমীৰ দিনা মাক দৰ্শন কৰিলোঁ চান্দমাৰী দুৰ্গা মন্দিৰৰ সেয়াতে আৰু এয়া হৈছে চান্দমাৰী ফ্লাইঅভাৰৰ তলত থকা দুৰ্গা মন্দিৰৰ দুৰ্গা পূজা মই দশমীৰ দিনা গৈ মাৰ আশীষ ল'লোঁ অলপ দেৰি পাছতে মাক বিসৰ্জন দিবৰ কাৰণে তেওঁলোকে ৰেডি কৰিছিলে আৰু এই সময়খিনি সঁচাকৈ বৰ দুখ লগা কিছুৰ চকুত চকু পানীও দেখিলোঁ মাক আকৌ এটা বছৰৰ কাৰণে বিদায় দিব লগা হ'ল গতিকে সঁচাকৈ দুখ লগা এটা সময় আৰু যথেষ্ট উৎসাহ সেন্দুৰ খেলা সকলোৱে সেন্দুৰ খেলা উৎপাত লাগিছে মোকো অকণমান সেন্দুৰ লগালে তেওঁলোকে গতিকে ভাল লাগিলে গোটেই সময়খিনি ঢাকৰ মাত শুনিলে আচলতে নাচো লাগি যায় আৰু ইমান ধুনীয়াকৈ তেওঁলোকে বজায় যে গাৰ নৰখেই মানে নাচিবলৈ মন গৈ থাকে মোৰো এই সময়খিনিত বিৰাট নাচিবলৈ মন গৈ আছিলে কিন্তু বহুত মানুহ আছে আৰু তাৰে মাজত মোৰ ফ্ৰেণ্ড চাৰ্কেলো ওলাল গতিকে নাচা নহ'লে কিন্তু এদিন মই ভালকৈ আৰতি কৰিম তাতে গৈ মাৰ আশীষ ল'লোঁ আৰু আজিতো ভাচনি আজি মাক বিসৰ্জন দিয়া হ'ব গতিকে আজিৰ দিনটোত অকণমান দুখ লাগে মানে মাক যেতিয়া বিসৰ্জন দিবলৈ লৈ যায় আজিৰ দিনটো অকণমান বেয়া লাগি যায় আৰু আজিৰ পৰা আকৌ কেইদিনমানৰ কাৰণে আমি ৰখিব লাগিব দীপাৱলী মোৰ ফেভৰেট ফেষ্টিভেল কাৰণ ঘৰখন সজোৱা হয় ধুনীয়াকৈ লাইটিং লগাই মেলি পেলাই গতিকে দীপাৱলী মোৰ কাৰণে ফেভৰেট
ফেষ্টিভেল আপোনালোকৰ কোনটো ফেষ্টিভেল বহুত বেছি ভাল লগা কমেণ্টৰ জৰিয়তে জনাব দেই বৰ বেছি জাম নাপালোঁ বাৰু গণেশগুৰিলৈকে কিন্তু গণেশগুৰি সিটো ছাইডত বা কেনেকুৱা কি হৈ আছে সেইটো গম নাপায় এতিয়া মই ৰখি আছোঁ ছিগনেলত আৰু গাড়ী পাৰ্ক কৰিলোঁ এতিয়া লওঁ পইচা মই কিমান টকাৰ ফুচকা খাওঁ আপোনালোকে হয়তো আইডিয়াও কৰিব নোৱাৰিব 200 টকাই লৈ লৈছোঁ 200 টকাৰ বাৰু খাব নোৱাৰোঁ কিন্তু অলপমান খাওঁ মানে ফুচকা বেয়া নাপাওঁ যে খাই পেলাই আৰু এয়া হৈছে ফুচকাৰ দোকানখন য'ত বিকেটৰ তলতে আছে আৰু এয়া হৈছে মিক্সাৰটো বনাইছে ইয়াত দিছে ভোট জলকীয়াৰ চাটনি যিটো মই খাই বিৰাট বেছি ভাল পাওঁ আপোনালোকে কেনেকুৱা পাই জনাব ভোট জলকীয়াৰ লগত ফুচকা টেষ্টি ন মই বৰ্তমান খাই আহিলোঁ 70 টকাৰ ফুচকা আপোনালোকে দেখিলে ভোট জলকীয়াৰ চাটনিটো বিৰাট ধুনীয়া টেষ্টি আৰু ভিডিঅ' বনোৱা নহ'লে কাৰণ বহুত বেছি ভিৰ লাগি আছিলে সেইকাৰণে ভিডিঅ' বনাবলৈ সুবিধা নাপালোঁ যাৰ কাৰণে ক্ষমা বিচাৰিছোঁ আপোনালোকৰ আগত যদি নেক্সট টাইম আকৌ কেতিয়াবা আহোঁ তেতিয়াহ'লে ডেফিনেটলি মই বনাম মই চানমাৰীৰ পৰা আহোঁ গণেশগুৰি ইয়াত ফুচকা খাবলৈ গতিকে ভাবি চাওক কিমান টেষ্টি হয় আপোনালোকো আহিব খাবলৈ যদি কেতিয়াবা মন যায় এনেকুৱা চ' এতিয়া ঘৰ মই পক্ষী বাই ৰাতিৰ সাজটোৰ কাৰণে অকণমান মাংস লৈ যাওঁ সেইকাৰণে ফ্লাইঅভাৰ ওপৰে নগৈ জোৰো তিনিআলি ফ্লাইঅভাৰ তলৰে আহিলোঁ আৰু মই লৈ যাম অকণমান মাংস ৰাতিৰ মাংসৰে এসাঁজ খাম বুলি পেলাই ভাবিছোঁ মই আহি পালোঁ ঘৰ লৈ আহিছোঁ অকণমান মাংস ৰুটি আৰু মাংস বনাম আৰু ডিনাৰটো কৰিম আৰু এতিয়া বনিব চিকেন চব ৰেডি হৈ গ'ল এইখিনি চিকেন বনাম আৰু বাকী এইখিনি চিকেন মই ফ্ৰিজত থৈ দিম ডিপ ফ্ৰিজাৰ কাৰণ মই এজনী মানুহ গতিকে আনো অলপমান সৰহকৈ যাতে বাৰে বাৰে বজাৰলৈ যাই গৈ থাকিবলগীয়া নহয় আৰু এতিয়া মই বনাম এইখিনি চিকেন মই ডিপ ফ্ৰিজাৰত ভৰাই থৈ দিম ডিপ ফ্ৰিজাৰৰ অৱস্থা চাওক পুৰা আইচলেণ্ড হৈ গৈছে আইচলেণ্ড অৱস্থা বেয়া আৰু ইয়াৰ ৰেডি চিকেন ভাত ভোট জলকীয়া পিঁয়াজ আৰু ইফালে অকণমান লৈছোঁ বাঁহৰ গাজ ক'লা নিমখ আৰু জলকীয়া এইখিনি চাটনি বনাম মই ভাবিছিলোঁ ৰুটি বনাম কিন্তু ৰুটি বনাবলৈ মন নগ'ল সেইকাৰণে ভাতকে কেইটামান বহাই দিলোঁ আৰু মোৰ প্লেনটো চেঞ্জ হৈ থাকিলে মাংস আৰু ভাত অকণমান ঘৰৰ তেলো দি দিছোঁ ইয়াতে খাবলৈ মন গৈছে নেকি বাৰু আপোনালোকৰ কেতিয়াবা খাই চাব নেকি আৰু এয়া মোৰ ভাত এতিয়া মই খাওঁ চিকেনটো কেনেকুৱা বা হৈছে নাজানো বাৰু কিন্তু অকণমান খাই দিওঁ আৰু জয় মাতা দি ধুনীয়া আছে টেষ্টি চিকেনটো একদম চিম্পলকৈ বনাইছোঁ যিটো আমি নৰ্মেলি ঘৰত বনাওঁ সদায় সকলোৱে যাৰ কাৰণে মই চিকেন বনোৱাৰ ভিডিঅ' একো দিয়া নাই আৰু আপোনালোকে এনেকৈয়ে বনাই ঘৰত মই জানোৱেই চবেই একেই মছলা ইউজ কৰে ধুনীয়া হৈছে চিকেনটো মানে মই নিজে খাই পেলাই ভাল পাইছোঁ আৰু বাকী আপোনালোকে কি পায় মই নাজানো কিন্তু টেষ্টি হৈছে চ' থেংক ইউ ছ' মাছ সকলোকে মোৰ পৰিয়ালটো ইউটিউব চেনেলৰ বহুত বহুত ধন্যবাদ আপোনালোকক যথেষ্টখিনি মৰম সঁহাৰি পাইছোঁ গতিকে সেইখিনিৰ কাৰণে বহুত বহুত আপোনালোকক ধন্যবাদ আৰু মই সদায় চিৰঋণী আপোনালোকৰ ওচৰত গতিকে এইটো ভিডিঅ' আপোনালোকে মৰম দিব আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ আপোনালোকে যদি ভাত খাইছে তেতিয়াহ'লে সোনকালে শুই যাওক মোবাইল পিটিকি নাথাকিব কাৰণ মোবাইল পিটিকিলে চকু ডাৰ্ক চাৰ্কুল আহিব চকুৰ প্ৰব্লেম হ'ব গতিকে শোৱাৰ আগতে মোবাইলটো অফ কৰাৰ আগতে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ নেক্সট ভিডিঅ'ৰ আপোনালোকে ন'টিফিকেশ্যন পায় গতিকে লাভ ইউ অল বাই বাই গুড নাইট